ইমানৰ দাৱাত আল্লাহ সন্তুষ্টিৰ কাৰণে আৰু মানৱ জাতিক মৰম কৰি, আৰু এই মৰম এই পাৰ্থিৱ জগতৰ কাৰণে নহয়, পৰকালৰ কাৰণে। আৰু এই দাৱাতত সন্মুখত যিমান বেছি মানুহ পোৱা যায় সিমান বেছি দাৱাতকাৰীৰ কাৰণে উপকাৰ হয়। কিয়নো দাৱাত দিলে নিজৰ ইমান বাঢ়ে। হ'বও পাৰে যে দাৱাত দিয়াৰ মুহূৰ্তে কোনোবাই নামানিবও পাৰে, বুজি নল'বও পাৰে, কিন্তু দাৱাতকাৰীৰ কাৰণে উপকাৰ হৈ যায়। কিয়নো প্ৰত্যেকজন মানুহৰ ওচৰত কিবা নহয় কিবা ভাল গুণ আছে। মানুহ মাত্ৰই যে বেয়া এয়া নহয়, প্ৰতিজন মানুহৰ ওচৰত কিবা নহয় কিবা ভাল গুণ এটা আছে। আৰু এই মানুহখিনিক সম্বোধন কৰি যেতিয়া আল্লাহ সন্তুষ্টিৰ কাৰণে আৰু পৰকালৰ ভালৰ কাৰণে দাৱাত দিয়া যায়, দাৱাতকাৰীৰ কাৰণে নগদ কিবা দেখিব নোৱাৰিলেও ইয়াৰ বাস্তৱত গৈ নিশ্চিতভাৱে কিবা নহয় কিবা উপকাৰ পাব। গতিকে দাৱাত দিয়াৰ সময়ত যিমান বেছি মানুহ পোৱা যায় লাজ কৰিব নালাগে। কিয়নো আল্লাহ তাআলা মানৱ জাতিক সৃষ্টি কৰিছে মানৱ জাতিৰ কল্যাণ কামনাৰ কাৰণে, আৰু যোনে আনৰ কল্যাণ কামনা কৰে আল্লাহ তাআলা বাস্তৱত তেওঁৰ কল্যাণ কৰি দিয়ে। আল্লাহ তাআলা প্ৰত্যেকক কবুল কৰক, আমিন।